Hi, hello, namaskar. Good morning. Welcome to my blog. আজি ব্লগটো বিছনাৰ পৰাই আৰম্ভ। বলক প্ৰথমতে উঠি লওঁ, চাহ খাই লওঁ, পিছত আৰম্ভ কৰি আছোঁ আজিৰ কাৰ্যসূচী। তো চাহ খাবলৈ কিবা কিবি লৈ আহোঁ, আহি লগ পাই আছোঁ। বাকীত লিখি থবি, লকডাউন চলি আছে। इस तरह की साई की सुस्की मानना पड़ेगा यार, कभी तो लेके देखो। मार्क्स तो बहुत जरूरी। ভাবিছিলোঁ ভাল ৰাস্তা এটাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, কিন্তু ৰাস্তাটো চাওক কি ৰাস্তা। পাগল হৈ যাম মই। ইয়া চাওক, গাঁতবোৰ চাওক না। আৰু এনেকুৱা নহয় যে একদম ৰাস্তাৰ কাষত মানুহ নাই, ঘৰবাৰী আছে, বহুত ঘৰবাৰী আছে। এই অলপ জেগাটোত নাই, আগফালে বহুত ঘৰবাৰী আছে। এইটো ৰাস্তা দি এয়া চাওক, গাঁতবোৰ চাওক। মোক ইমান ঠেকেচিছে ৰাস্তা। এইটো চাওক, এটা গাঁত জঁপিয়াব লগা হৈছে যেন তেনেকুৱা পাইছোঁ। এইটো চাওক, ঘৰবাৰীবোৰ চাওক। এইফালে ঘৰ আছেই, আৰু ৰাস্তাৰ অৱস্থা এইটো। ৰাস্তাটোত চকু দিব লাগে, প্ৰায়বোৰ ৰাস্তা হৈ গ'ল। এইটো এটা চাওক, ডাইৰেক্ট যেন পথাৰত আছোঁ তেনেকুৱা লাগি আছে। এইটো চাওক অৱস্থা। এতিয়া বাজি গ'ল 11টা। গা পা ধুই আহিলোঁ, এতিয়া ওলাই যাওঁ পাৰ্টি এটালৈ। তো বলক, মাস্কটো লগাই লৈছোঁ ধুনীয়াকৈ। ইয়া চাওক, এইটোকৈ ৰাস্তা কি ধুনীয়া, নতুনকৈ বনাইছে। গৈ আছোঁ সৰু এটা পাৰ্টিত, যিটো মোৰ লগৰ এজনীৰ বিয়াৰ পাৰ্টি। আজি কিন্তু বিয়া নহয়, আমাক সৰুকৈ কেইজনমানক পাৰ্টি এটা দিছে। সেইকাৰণে গৈ আছোঁ, কিবা এটা গিফ্ট ল'ব লাগিব। বলক গৈ থাকোঁ। ইয়া মোৰ ফ্ৰেণ্ডছ সকলোৱে মিলি লৈ ল'লোঁ সৰু এটা গিফ্ট। এয়া তো এইখিনি সজাইছে ধুনীয়াকৈ, চাই লওক কি মজাকৈ সজাইছে। আকৌ মাতি আছে ভাত খাবলৈ। প্ৰথমে ভাত খাই লওঁ, আৰু কইনাটো চাবই। এয়া মোৰ ফ্ৰেণ্ডছ বহি আছে তাতে। আহি গ'ল পানী থাল, আহি গ'ল পোলাও, আহি গ'ল খাচা মাংস। খাই লওঁ, খোৱাটোৱে মেইন একদম। এয়া কইনাজনী, মুখখন দেখুৱাব মানা কৰিছে, সেইকাৰণে দেখুওৱা নাই। এতিয়া একদম দা চা লৈ ওলাই আহিলোঁ পথাৰলৈ। এয়া পৰিমেই দেখোন। এয়া আৰম্ভ হৈ গ'ল মোৰ গাহ কটা। আজি একদম ফালি দিম গাহ কাটি, বঢ়িয়াকৈ কাটি আছোঁ। হাঁহকেইটা কাটিছোঁ, বিশেষকৈ মোৰ শহাপহু কেইজনমান আছে। কেইজনমান নহয়, কেইটামান আছে। মতাও আছে মাইকীও আছে এইকেইটা। তো ইহঁতক দি লওঁ মই গা। ইয়া মোৰ শহাপহু, দি দিলোঁ গা। খোৱা আৰম্ভ, মৰম লগা। আৰু নতুনকৈ পোৱালি কেইজনী দিছে, এইকেইটা চাওক কিমান ধুনীয়া লাগিছে। এইফালে জানা খা। আজি ফোন কৰিছিল এজনে, শহাপহু লাগে মতা। মোৰ তাত মতা এভেইলেবল আছে, সেইকাৰণে এটা বিক্ৰী কৰি দিম আজি।
মোৰ লগৰে হয় ল'ৰাটো, যিটোৱে খুজিছে দি দিম। ইহঁতক পুহিবলৈ একদম সহজ। আপুনি ভাত দিয়ে, ঘাঁহ দিয়ে, যি দিয়ে দি থওক, নিজে নিজে খাব। এতিয়া যাওঁ ঘৰলৈ। গাইজ এতিয়া চলি আছে এডিট, এতিয়া এডিট কৰোঁ। তো যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্টছ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।